हे गाइस वेलकम बैक टू माय चैनल। तो सब फ्रेंड आना भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। তো সব ফ্রেন্ড আজিৰ ভিডিঅ'ৰ বিষয় হ'ল আপোনালোকে কেনেকৈ ঘৰত বহি 0 পৰা 5 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ড আপোনালোকে ঘৰত বহি আবেদন কৰিব। এইটো সম্পূৰ্ণ প্ৰচেছ মই আজি এইটো আলোচনা কৰিম। তো সব ফ্রেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব ফ্রেন্ড যদি আপোনালোকৰ 0 পৰা 5 বছৰ বয়সৰ ল'ৰা ছোৱালী আছে তেনেহ'লে আপোনালোক ঘৰত বহি আপোনালোকৰ আধাৰ কাৰ্ড বনাব পাৰিব কোনো ধৰণৰ আধাৰ চেণ্টাৰ নযোৱাকৈ। তো সব ফ্রেন্ড কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডৰ কাৰণে আবেদন কৰিব এইটো সম্পূৰ্ণ প্ৰচেছ স্টেপ বাই স্টেপ মই আপোনালোকক দেখাই দিম। তো সব ফ্রেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো সব আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সব ফ্রেন্ড আপোনালোকে মানে যি 0 পৰা 5 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ড যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মোবাইলৰ বা কম্পিউটাৰ স্ক্ৰীনৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব ফ্রেন্ড আপোনালোকে ইয়াতে সাৰ্চ কৰি দিব ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক বুলি সাৰ্চ কৰি দিব। দেখা পাইছে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত তো সব ফ্রেন্ড আপোনালোকৰ মনত এনেকুৱা ইণ্টাৰফেচ আহিব। দেখা পাইছে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক প্ৰথম যেটো মানে অপশ্যন আহিব সেই লিংকটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্রেন্ড আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ খোল খাব। তো সব ফ্রেন্ড আপোনালোকে এইটো অপশ্যন অহাৰ আগত তো সব ফ্রেন্ড আপোনালোকৰ মোবাইলত কৰি আছে তেনেহ'লে আপোনালোকৰ মোবাইলটো ডেস্কটপ কৰি ল'ব। কৰি লোৱাৰ পিছত তো সব ফ্রেন্ড আপোনালোকৰ এনেকুৱা এটা পপ আহিব। আপোনালোকে কি কৰিব ক্ৰছত ক্লিক কৰি দিব। তো সব আপোনালোকে এইটো ইণ্টাৰফেচ অহাৰ পিছত তো সব আপোনালোকে তলফালে ক্লিক কৰিব। কৰাৰ পিছত তো সব আপোনালোকে দেখা পাইছে প্ৰডাক্ট সাৰ্ভিস পাৰ্সোনাল বেংকিং পেমেণ্ট অদাৰ প্ৰডাক্ট তাৰপিছত সাৰ্ভিস ৰিকুৱেষ্ট। তো সব আপোনালোকে দেখা পাইছে সাৰ্ভিস ৰিকুৱেষ্ট অপশ্যন আছে এটা আপোনালোকে ক্লিক কৰি দিব। ক্লিক সাৰ্ভিস ৰিকুৱেষ্ট আপোনালোকে ক্লিক কৰি দিব। সাৰ্ভিস ৰিকুৱেষ্ট ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্রেন্ড তাৰপিছত আপোনালোকে কি কৰিব দেখা পাইছে IPV কাস্টমাৰ নন IPV কাস্টমাৰ। তো সব ফ্রেন্ড সার্ভিস রিকোয়েস্ট ক্লিক করার পিছত তো সব দুটো অপশন আহিব IPV কাস্টমার আর নন IPV কাস্টমার। তো আপোনালোকে কি কৰিব নন IPV কাস্টমার যেটো অপশন আছে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব পেজটো লোডিং ল'ব। লোডিং লোৱাৰ পিছত নেক্সট ইণ্টাৰফেচ খোল খাব। তাৰপিছত তো সব আপোনালোকে কি তলফালে লাহে লাহে স্ক্ৰল কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত তো সব দেখা আছে নন IPV কাস্টমাৰ দেখা আছে সার্ভিস রিকোয়েস্ট ফ্রম ডোর স্টেপ বেংকিং। তো সব আমাকে দেখা পাইছে সার্ভিস রিকোয়েস্ট ফ্রম ডোর স্টেপ বেংকিং এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ খোল খাব। তাৰপিছত তো সব আকৌ আপোনালোকে কি কৰিব তলফালে স্ক্ৰল ডাউন কৰিব অলপ ৱেট কৰিব যিটো বস্তু লোডিং নহয়। লোডিং লোৱাৰ পিছত তো স্ক্ৰল ডাউন কৰাৰ পিছত তো সব আপোনালোকে কৈছে সাৰ্ভিস ৰিকুৱেষ্ট ফ্ৰম ডোৰ স্টেপ বেংকিং ইয়াতে বুক এটা অপশ্যন আছে। তাৰ মাজত আপোনালোকে কোনটো অপশ্যন ক্লিক কৰিব মই আপোনালোক কৈ আছোঁ। আপোনালোকৰ যিটো আধাৰ কাৰ্ড বনাব সেইকাৰণে আপোনালোকে কি কৰিব তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো সব আপোনালোকে দেখাব আধাৰ কাৰ্ডৰ যেটো অপশ্যন আছে মই দেখাই দি আছোঁ চাইল্ড আধাৰ এনভাইৰনমেণ্ট যেটো অপশ্যন আছে এইটো আপোনালোকে টিক মাৰি দিব। টিক মাৰি দিয়াৰ পিছত তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো সব দেখা পাইছে ইয়াতে আপোনালোকৰ সলিউশ্যন এটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব আপোনালোকৰ ল'ৰা নে ছোৱালী আপোনালোকে এইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তো সব ইয়াতে ফাৰ্ষ্ট নাম বহাব ইয়াতে লাষ্ট নাম বহাব। তাৰপিছত মোবাইল নাম্বাৰ ইমেইল এড্ৰেছ তাৰপিছত তো সব আপোনালোকৰ এড্ৰেছ ফাৰ্ষ্ট লাইন এড্ৰেছ ছেকেণ্ড লাইন তাৰপিছত পিনক'ড তাৰপিছত আপোনালোকৰ নিয়াৰেষ্ট পোষ্ট অফিচ বহাব লাগিব। তাৰপিছত আপোনালোকৰ লিংক IPV ব্ৰেঞ্চ তাৰপিছত ডিভিশ্যন তাৰপিছত চিলেকশ্যনৰ অপশ্যন এটা ক্লিক কৰিব। তাৰপিছত তো সব আপোনালোকৰ ৰিজন আপোনালোকে চিলেক্ট কৰিব চাৰ্কেল তাৰপিছত আপোনালোকে ইয়াৰ পৰা ষ্টেট চিলেক্ট কৰিব। কৰাৰ পিছত তো সব আপোনালোকে সকলোখিনি ডিটেইলছ ভৰাই কিনে আপোনালোকে ইয়াতে যিটো টিক মাৰ মানে বক্স আছে টিক মাৰি দিব। দিয়াৰ পিছত তো সব ইয়াতে কেপচাৰ আছে কেপচাৰটো বহাব বহাই কিনে আপোনালোকে ছাবমিট কৰিব। তো সব মই ইয়াতে আপোনালোকে ডিটেইলছখিনি বহাই কিনে ছাবমিট কৰি আপোনালোক দেখাই দি আছোঁ। তো সব আপোনালোকে সকলোখিনি ডিটেইলছ বহাৰ পিছত তো সব আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো সব আপোনালোকে কি কৰিব টিক মাৰি দিব। টিক মাৰি দিয়াৰ পিছত তো সব আপোনালোকে যিটো আপোনালোকৰ হেৰি আছে আপোনালোকৰ মানে কেপচাৰ আছে কেপচাৰটো বহাব বহাই কিনে আপোনালোকে কি কৰিব ছাবমিট বটনত ক্লিক কৰি দিব। ছাবমিট বটনত ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মানে এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। মই আপোনালোকে দেখাই দি আছোঁ অলপ ৱেইট কৰিব। তো সব ফ্রেন্ড তলফালে স্ক্ৰল কৰাৰ পিছত তো সব দেখা ইয়াৰ সাবমিশন হেজ বিন সাকসেসফুলি থ্যাংকস ইউ হেভ ৰিচিভ ইউৰ সাবমিশন। তো সব আপোনালোকৰ যিটো এপ্লিকেশ্যন আছিল এপ্লিকেশ্যনটো মানে ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পিছত তো সব আপোনালোকৰ মানে এক সপ্তাহ বা 2-3 দিনৰ ভিতৰত আপোনালোকৰ ঘৰত আহি যাব আপোনালোকৰ মানে যি আধাৰ কাৰ্ড বনাবৰ কাৰণে মানে আধাৰ কাৰ্ড চেণ্টাৰৰ পৰা বা পোষ্ট অফিচৰ পৰা আহি আপোনালোকৰ ঘৰত আহি আপোনালোকৰ যি ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ড আছিলে আহি ঘৰত আহি বনাই দিব। তো সবেই এনেকৈ আপোনালোকৰ যি 0 পৰা 5 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে আধাৰ কাৰ্ড বনাব বিচাৰে তেনেহ'লে আপোনালোকে অনলাইন এনেকৈ আবেদন কৰিব। আবেদন কৰাৰ পিছত তো সব আপোনালোকৰ ঘৰত আহি আপোনালোকৰ আধাৰ কাৰ্ডটো বনাই দিব। সব আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো সব যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।